নমস্কাৰ। আজি বিহু দেশত বিহুৰ প্ৰথমটো পেণ্ডেল এয়া আমাৰ পোৱালি আছে, এইফালে বিকাশ গায়ক, এইফালে আমাৰ আজি দৰ্শক মহোদয় বৌক লৈ আহিছোঁ, এইফালে আমাৰ ড্ৰাইভাৰ। আমি মানে আজি বিহুৰ প্ৰথমটো প্ৰগ্ৰেম বৰগাঁৱত এটা প্ৰদৰ্শনী মাৰিবলৈ আহিছোঁ। বহাগ সোমোৱাই নাই, কিন্তু চ'ততে আমাৰ প্ৰগ্ৰেমটো হৈছে আৰু আজি মাৰিবলৈ আহিছোঁ। আমাৰ নাচনী পিছবিলাক এইখনত আহি আছে, তো চাই থাকিব ভিডিঅ'টো, আমি গৈ পাই লওঁগৈ, ঠিক আছে, অ'কে। আজি বিহুৰ প্ৰথমটো ভিডিঅ' আমাৰ ইয়াতে ওলাই আছে, হয়তো চন্দন জান মহেন্দ্ৰ দা, এইটো জান। প্ৰথমটো প্ৰগ্ৰেম আমি কৰিবলৈ আহিছোঁ আজি বৰগাঁৱত বিহুৰ আগমুহূৰ্তত, বহাগ বিহুৰ আগমুহূৰ্ততে আজি চ'তত এটা প্ৰগ্ৰেম বৰগাঁৱত পাতিছে আৰু সেই প্ৰগ্ৰেমটো আমাৰ লগত ওলালে এয়া জয়ন্ত দা, মহেন্দ্ৰ দা বৌ, পলক দা বৌ, এয়া হৈছে জয়ন্ত দা বৌ আৰু অকণমানি টিকলি আইতা দিহিঙীয়া। তাৰ লগতে আমাৰ লগত এনাই আহিছে, কিন্তু এনায়ে লাষ্ট কৰে কেমেৰাটো দি পেলাই হাই ক'বলৈ কৈছিলোঁ, কিন্তু নক'লে। ওলাই আছে, মেকআপ কৰি আছে, গান পুলিপা নিজে পিন্ধিছে।
হাতত আহোঁতে পোৱালীয়ে মৰ্টন ল'লে, ললিপপ ল'লে আৰু সৰু ল'ৰাৰ দৰে এয়া আমাৰ গায়ক বিকাশে এনেদৰে ললিপপ চুপি চুপি আহিছে আৰু তাৰ মাজতে পোৱালীও এনেদৰে ললিপপ চুপি আহিছে আৰু দুয়োটাই এনেদৰে পোৱালীৰ লগতে সৰু হৈ পৰিল বিকাশ। প্ৰগ্ৰেম বৰ্তমান মাৰি আহিলোঁ বৰগাঁৱত। আমি কৈছিলোঁ যে আৰু প্ৰগ্ৰেমটো কেনে হ'ল আপোনালোকে আশীৰ্বাদ কৰিব। আমি আগবাঢ়ি ওলাইছোঁ আৰু এইবাৰ আপোনালোকৰ আশীষ আমাক খুব প্ৰয়োজন হ'ব। এইবাবে আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব, যদি ভাল পায় শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।